নমস্কাৰ বন্ধুসকল, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক যদি প্ৰথম মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অসুৰৰ আলি চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে আহোম আৰু মোগল। অসুৰৰ চুক্তিৰ বাবে কোনে আহোম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল? শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। কিমান চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1671 চনত। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1682 চনত। 1682 চনত ইটাখুলিৰ যুদ্ধ হৈছিল। বুঢ়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? চুচেংফা। শুদ্ধ উত্তৰটো হৈছে চুচেংফা। কাছাৰৰ প্ৰাচীন নাম কি? শুদ্ধ উত্তৰটো হৈছে হিড়িম্বা। হিড়িম্বা কাছাৰৰ প্ৰাচীন নাম আছিল। কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে নাৰায়ণী। ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল হৈছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক। ধন্যবাদ। পুনৰ আহি আছোঁ নতুন